অভিযন্তাসকলৰ নিয়োগৰ ক্ষেত্ৰত আমি এটা মূলভূত পৰিৱৰ্তন কৰিব খুজিছোঁ। আগতে লোকসেৱা আয়োগে প্ৰত্যেকটো বিভাগৰ বাবে সুকীয়াকৈ ইঞ্জিনিয়াৰিং সাৰ্ভিসৰ পৰীক্ষা পাতিছিল আৰু দেখা যায় যে প্ৰাৰ্থীসকলে এক প্ৰকাৰ মিউজিকেল চেয়াৰৰ দৰে ইটো বিভাগৰ পৰা সিটো বিভাগলৈকে তেওঁলোকে ঘূৰি থাকে। যদি ৰুৰেল ডেভেলপমেণ্টত পায়, ইৰিগেশ্যনত পায়, তাৰ দুদিন পিছত যদি লোক নিৰ্মাণ বিভাগত পায় তেওঁলোকে আকৌ তালৈকে গতি কৰে। উদ্দেশ্য আমি সকলোৱে বুজি পাওঁ, উদ্দেশ্য আমি জানো আৰু সেই উদ্দেশ্যবোৰ লাহে লাহে অসমত শেষ হ'ব লাগে। সেইকাৰণে এইবাৰ আমি ইঞ্জিনিয়াৰৰ ৰিক্ৰুটমেণ্ট একেলগে কৰিম আৰু কোনে কি ডিপাৰ্টমেণ্ট পাব ইট উইল বি এ মেটাৰ অফ লাক। আমি লটাৰী কৰি দিম, যোনে য'ত ডিপাৰ্টমেণ্ট পায় তেওঁলোকে সেই ডিপাৰ্টমেণ্ট পাব। মই ভাবোঁ যে আমাৰ ইতিমধ্যে তাৰ বাবে এইবাৰ বিধানসভাত আমি যেনেকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিক্ৰুটমেণ্ট ছাৰ্ভিচ এক্ট আনিছোঁ, মই পাৰ্চনেল বিভাগক অনুৰোধ কৰিম যে প্ৰত্যেকটো ছাৰ্ভিচ ৰুলক ইন এবিয়েন্স ৰাখি এখন আইন প্ৰণয়ন কৰিব লাগে, য'ত লোকসেৱা আয়োগৰ কৰ্তৃত্ব থাকিব যে গোটেইকেইটা বিভাগৰ ইঞ্জিনিয়াৰিং ছাৰ্ভিচৰ এক্সাম বছৰত তেওঁলোকে এবাৰ পাতিব আৰু ৰিক্ৰুটমেণ্ট উইল বি অন দ্য বেচিছ অফ লটাৰী। যাৰ যি ডিপাৰ্টমেণ্ট পায় ইট উইল বি এ মেটাৰ অফ লাক। কাৰণ আমাৰ মতে এটা পে স্কেলত কাক বেছিকৈ টকা খাব সুবিধা দিম সেইটো চৰকাৰৰ কনচিডাৰেশ্যন হ'ব নোৱাৰে। চৰকাৰৰ কনচিডাৰেশ্যন হ'ব যে প্ৰত্যেকটো ডিপাৰ্টমেণ্ট আমাৰ কাৰণে ইম্পৰ্টেণ্ট আৰু প্ৰত্যেকটো ডিপাৰ্টমেণ্টক আমি একেধৰণে চলাব লাগিব।